দাদা চাহেব ফাল্কেৰ সম্পূৰ্ণ নাম কি? উত্তৰটো হ'ল ডুংগিৰাজ গোবিন্দ ফাল্কে। দ্বিতীয় প্ৰশ্নটো হ'ল ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ বঁটা কি? উত্তৰ জ্ঞানপীঠ বঁটা। পদ্মশ্ৰী পুৰস্কাৰৰ প্ৰচলন কেতিয়াৰ পৰা হয়? উত্তৰটো হ'ল 1954। মা সৰস্বতীৰ কাঁচৰ মূৰ্তি কোনটো সাহিত্য পুৰস্কাৰৰ সন্মান? উত্তৰটো হ'ল জ্ঞানপীঠ। পৰমবীৰ চক্ৰ পুৰস্কাৰ কেতিয়াৰ পৰা আৰম্ভ হয়? উত্তৰটো হ'ল 1950 চনৰ 26 জানুৱাৰী। ভাৰতবৰ্ষই 104টা উপগ্ৰহ মহাকাশলৈ একেলগে কেতিয়া পঠিয়াইছিল? শুদ্ধ উত্তৰটো হ'ল 2017 চনৰ 15 ফেব্ৰুৱাৰী। ভগিনী নিবেদিতাৰ পূৰ্বৰ নাম কি আছিল? মাৰ্গাৰেট এলিজাবেথ নবুল। কুম্ভমেলা ক'ত ক'ত হয়? প্ৰয়াগ, হৰিদ্বাৰ, উজ্জয়িন, নাছিক। কুম্ভমেলা কিমান বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত হয়? উত্তৰটো হ'ল 12 বছৰ। বসুধৈৱ কুটুম্বকম ইয়াৰ অৰ্থ কি? অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? মনালিজা বৰুৱা মেহতা।